স্বাগতম জনাইছোঁ সকলোকৈ মোৰ ইউটিউব চেনেললৈ আৰু বহু দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিলোঁ। আচলতে কিছুমান ব্যক্তিগত কামৰ বাবে মই ব্যস্ত হৈ পৰিছিলোঁ, বাট যি কি নহওক আজিৰ পৰা মোৰ ভিডিঅ'ত আপোনালোকে আৰু এখন মুখ দেখা পাব। সেয়া হৈছে মোৰ হাজবেণ্ডৰ। অলপ পাছত বা এই ছিৰিজত তেওঁক আপোনালোকে দেখিব পাব। যিহেতু আহিবলগীয়া 8টা দিন আমি কটাবলৈ গৈ আছোঁ দুখন বেলেগ দেশত, আৰু আমি ভাবিলোঁ যে আমাৰ এই যাত্ৰাত আপোনালোককো লৈ যাম। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব, আৰু যদি কোনোবাই এইকেইখন দেশত কোনোবাই ফুৰিবলৈ যদি বিচাৰি আছে বা প্লেন কৰি আছে, তেতিয়াহ'লে ভাবোঁ যে আমাৰ ভিডিঅ'টি চাই কিবা হেল্প হয় যাতে। এয়াই আমাৰ প্ৰচেষ্টা, আৰু চাই থাকক ভিডিঅ'টি। আৰু কাইলৈ লগ পাম ছিংগাপুৰত। অফিচিয়েলি ইট উইল বি ডে 1 ফ্ৰম টুমৰ'। চ' চি ইউ। আহক এই যাত্ৰাৰ আপোনালোকো সহযাত্ৰী হওক। এতিয়া সময় ৰাতিপুৱা 5:30 হৈছে। আমি গুৱাহাটী এয়াৰপৰ্টলৈ এতিয়া গৈ আছোঁ, আৰু এয়াই আপোনালোকে দেখা পাইছে মহানগৰীৰ ৰাতিপুৱা নিয়ৰ সেমেকা দৃশ্য। যিহেতু সদায় আমি যান্ত্ৰিকতাৰ মাজত থাকোঁ, তাৰ পৰা আঁতৰি এটা সম্পূৰ্ণ বিপৰীত দৃশ্য আজি দেখা পাইছোঁ। খুব সুন্দৰ পৰিৱেশ, আৰু প্ৰায় 15 মিনিটৰ পাছত আমি গুৱাহাটী এয়াৰপৰ্ট পাওঁগৈ। অলপমান ভয়ো লাগিছে, আনন্দও লাগিছে, কাৰণ যিহেতু এইটো আমাৰ প্ৰথম বিদেশ যাত্ৰা। নাজানো আপোনালোকক কিমান দেখাব পাৰিম, নিজে কিমান চাব পাৰিম, কিন্তু চেষ্টা কৰিম যিমান পাৰোঁ দেখাবলৈ কাৰণে। চ' এয়া আমি গুৱাহাটী এয়াৰপৰ্ট পালোহি। এয়া আমি গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ আছোঁ, আৰু তাৰ পৰা ছিংগাপুৰলৈ ফ্লাইট আছে ভায়া কলম্বো হৈ। এতিয়া আমি দিল্লীৰ ডমেষ্টিক এয়াৰপৰ্টত আছোঁ, আৰু এই ডমেষ্টিক এয়াৰপৰ্টৰ পৰা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈ যাবলৈ হ'লে শ্বাটল বাছসমূহ পোৱা যায়, আৰু এই বাছসমূহ সম্পূৰ্ণভাৱে ফ্ৰী হয়। কেৱল তাৰ বাদে বাহিৰৰ কাউণ্টাৰবোৰৰ পৰা আপুনি আপোনাৰ টিকেট দেখুৱাই কুপন ল'ব লাগে। ইমিগ্ৰেশ্যনৰ সকলো কাম শেষ কৰি আমি এতিয়া নেক্সট ডেষ্টিনেশ্যন কলম্বোৰ ফ্লাইটৰ কাৰণে গৈ আছোঁ। যিহেতু ইমিগ্ৰেশ্যনত কোনো ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে মই একো ভিডিঅ' কৰিব পৰা নাই। আৰু যিহেতু আমাৰ বৰ্ডিং গেট বহুত দূৰত আছিল, সেইবাবে আমি আকৌ শ্বাটল ভেহিকেলৰ ছাৰ্ভিচ লৈছিলোঁ, আৰু এই ছাৰ্ভিচসমূহো সম্পূৰ্ণভাৱে বিনামূল্য। আমি এতিয়া উঠিবলৈ গৈ আছোঁ শ্ৰীলংকান এয়াৰলাইন্স। কলম্বোত আমি ফ্লাইট চেঞ্জ কৰি এতিয়া ছিংগাপুৰলৈ উৰা মাৰিম, আৰু এতিয়া ঘড়ীত সময় হৈছে 2 AM। এইখন হৈছে শ্ৰীলংকান এয়াৰলাইন্স। খুব ধুনীয়া ইণ্টেৰিয়ৰ, খুব ধুনীয়া ছাৰ্ভিচ এইখন এয়াৰলাইন্সৰ, আৰু ইয়াৰ ফুড মেনু খুব ভাল আছিল। এটা খুব ধুনীয়া এক্সপিৰিয়েঞ্চ আছিল এইখন এয়াৰলাইন্সত ট্ৰেভেল কৰাৰ। প্ৰায় 5 ঘণ্টামান ট্ৰেভেল কৰাৰ পাছত আমি ছিংগাপুৰ পামগৈ। গুড মৰ্ণিং ফ্ৰম ছিংগাপুৰ। আমি এতিয়া ছিংগাপুৰৰ চাংগি এয়াৰপৰ্টত আছোঁ। এই 7:30 ইণ্ডিয়ান টাইমত মই আহি পালোঁ। তাৰপিছত যেতিয়া আমি ঘড়ী চাইছোঁ যে ইটছ অলৰেডি 9 AM, আৰু তাৰপিছত আমি এখন ইমিগ্ৰেশ্যন কৰিবলৈ তললৈ নামি আহিলোঁ। তাত এখন কাগজ পোৱা যায়, যিখন কিবা ৰেজিষ্ট্ৰেশ্যন ফৰ্মৰ টাইপ থাকে সৰু। তাত আপোনাৰ ডিটেইলছ ফিল আপ কৰিব লাগে। তাত পাছপৰ্ট নাম্বাৰ, দেন ডেট অফ বাৰ্থ, আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চ, আপুনি হোটেলত কোনখন হোটেলত ছিংগাপুৰত থাকিব, সেইবোৰ চব ডিটেইলছ ফিল আপ কৰিব লাগিব। তাৰপিছত আপুনি লম্বা লাইনত একদম কিউত আপুনি জইন কৰিব লাগিব ইমিগ্ৰেশ্যনৰ কাৰণে, কাৰণ ইয়াতে ইমিগ্ৰেশ্যন বহুত টাইম লাগে, কাৰণ বেলেগ বেলেগ জেগাৰ পৰা ছিংগাপুৰলৈ ফুৰিবলৈ আহে মানুহে, তো সেইকাৰণে ইমিগ্ৰেশ্যনত বহুত বেছি টাইম লাগে। আৰু আমাৰো খুব ধৰি লওক 1 ঘণ্টামান লাগিলে চাগে। আৰু এতিয়া বৰ্তমান মই এনেই এটা
ছিটিং এৰিয়াত বহি আছোঁ আৰু লাগেজ পিক আপ কৰিলোঁ একচুৱেলি ইমিগ্ৰেশ্যন কৰাৰ পাছত লাগেজ পিক আপ কৰি আপুনি ওলাই আহিব পাৰে তো আমি লাগেজ পিক আপ কৰিলোঁ লাগেজ পিক আপ কৰাৰ পিছত আমি এতিয়া ছিটিং এৰিয়াটোত বহি আছোঁ তাৰপিছত আমি যাম ছিংগাপুৰ চিটিলৈ আমাৰ টেক্সি আহি পাব আমি যিখন অলৰেডি প্ৰি বুক কৰি থৈছোঁ আমাৰ হোটেলৰ পৰা সেইখন আহি পাব আমাক লৈ যাব চ' ইট উইল বি আ ৰিয়েলি ফান ডে বহুত ভাগৰ লাগিছে কিন্তু উপায় নাই আজি ফুৰিব লাগিব আজি বিশেষকৈ 2-3টা জেগাত যাম আৰু এটা ইম্পৰ্টেণ্ট কথা আপোনালোকৰ সুবিধাৰ কাৰণে এয়াৰপৰ্টৰ পৰা ওলায়ে আপোনালোকে লোকেল চিম কিনিবলৈ দোকান পাব তাতে আপোনালোকে $15, $30, $50লৈকে চিম পাব যিহেতু আমি দুজন আছিলোঁ আমি $15ৰ দুখন চিম লৈছিলোঁ য'ত 30 মিনিটছত ইণ্টাৰনেশ্যনেল কল আৰু লোকেল কল ফ্ৰী আছিল আৰু লগতে 1 GB ডাটা পেক পাইছিলোঁ উইথ 7 days ভেলিডিটি I just put into your phone, it's automatic. You don't need to activate it. It's already activation for you. চিমসমূহ আপোনালোকে এয়াৰপৰ্টৰ বাহিৰত অলপমান কম দামত পাব কিন্তু আমি এইটো ছাজেষ্ট কৰিম যে বাহিৰত কিনাতকৈ বা বিচাৰি ফুৰাতকৈ এয়াৰপৰ্টতে লৈ ল'ব পিছে আপোনালোকে ইণ্ডিয়াৰ পৰাই ইণ্টাৰনেশ্যনেল পেক এক্টিভেট কৰি আনিব পাৰিব বাট সেইটো অলপ এক্সপেঞ্চিভ হয় চ' আমি এইটোকে ছাজেষ্ট কৰিম যে তাতে লোকেল চিম লৈ ল'ব চ' ফাইনেলি উই আৰ আউট অফ দি এয়াৰপৰ্ট আৰু আহিবলগীয়া 4টা দিনৰ ছিংগাপুৰ ভ্ৰমণৰ ভিডিঅ' খুব সোনকালে লৈ আহিম আশা কৰোঁ আপোনালোকে সকলোৱে আগ্ৰহেৰে চাব চ' চি ইউ নেক্সট টাইম ইন মাই নেক্সট ভিডিঅ' বাই বাই